যে মই এইটোৱে কম, চকু উঘালি দিয়াৰ কথা কৈছে। থাকিল কথা ৰূপজ্যোতি কুৰ্মী নোম এটা ছিঙিব নোৱাৰে, আৰু ৰূপজ্যোতি কুৰ্মী ব্লেক বেল্ট নহয় কিন্তু ব্ৰাউন বেল্ট। একে ঘুচাই নহয়, কোনোবাই যদি মাৰিব আহে একে ঘুচাই নাক ভাঙি দিম, মুখো ভাঙি দিম, চেপ বল্লি কৰি দিম ইয়াত মাৰি পেলাই। সেইকাৰণে মোৰ লগত লাগি লাভ নাই। থাকিল কথা গিবন আমাৰ হৃদয়ত আছে। এই গিবনৰ কিবা এটা ইয়াত গছপুলি উঘালাৰ আগত কোনোবা কোম্পানী যোনে হয়তো আমাৰ ঘৰৰ খুঁটা এটা হিলাব লাগিব। এই গিবনক আমি একো কৰিবলৈ নিদিওঁ। তহঁতি যে প্ৰতিবাদ কৰিছিল, আপুনি ক'বলৈ তহঁতক বেয়া লাগিছে, তহঁতি যে প্ৰতিবাদ কৰিছিলি, এবাৰ এটা গছপুলি ৰুই পাইছ গিবনত? এই গছপুলি ৰুই পাইছ? এটা ফুলৰ পুলি ৰুই পাইছ? ইয়াত প্ৰতিবাদ কৰিব আহিছ? তহঁতৰ যে নেতাসকল আজি ট্ৰেইনিঙত আজি যে ফচিছে, ইয়াৰ পৰা বাচিবৰ কাৰণে এইবোৰ ৰাজনীতি কৰিছ। এটা গছপুলি ৰোৱা নাই, মৰিনী কেইটামান আছে মই দেখিছোঁ, এটাই ফুলৰ পুলি ৰুই পোৱা নাই গিবনত। গিবনত পুখুৰী আছে নাই তহঁতি জান? জীৱ জন্তু পানী খাবৰ কাৰণে আমি পুখুৰী খান্দি পাইছোঁ। এই গিবনত, ইয়াত গিবনত এই গছ আমি ৰুই পাইছোঁ। গিবনক লৈ ৰাজনীতি নকৰিবি, গিবনত একো হ'বলৈ নিদিওঁ আৰু কোনোৱে নিদিয়ে। আৰু তহঁতি ইয়াত ৰাজনীতি কৰিবলৈ নাহিবি, একে ঘুচাই নাক ভাঙি যাব।